হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভালে আছোঁ। আহক তেতিয়া আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া হ'ল 1988 চনতে ককা দেউতাসকলে স্থাপিত কৰি থৈ যোৱা কোলাপানী হৰিহেৱা আঞ্চলিক নামঘৰ ভাগি। আৰু যিহেতু আজি নামঘৰ ভাগিত নখোৱা পতা হৈছে, সেয়ে আলহী অতিথিৰ সৈতে নামঘৰত সকলোটি গোট খোৱা হৈছে। আৰু এয়া দেখিছেনে গাইজ, গুৰু আসন ভাগিও কি সুন্দৰভাৱে আজি সজাই তোলা হৈছে। আৰু এইফালে আছে হনুমান মূৰ্তি ভাগ আৰু এইফালে মণিকূটৰ থাপনা। আৰু আনফালে দেখিছেনে গাইজ, সকলোটিয়ে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ আছে। যদি কোনোবাই কল গুচাইছে, কোনোবাই কুঁহিয়াৰ, কোনোবাই আকৌ কেঁচা মিঠৈকে বনাই আছে। আৰু এইফালে বৰমাই মগু ধুই আছে আৰু নামতি ককাই নতুন চাউলেৰে ক্ষীৰ বনাই আছে। যিহেতু ন চাউলৰ আজি নিয়ম কৰা হ'ব, সেয়ে ক্ষীৰ বনোৱা হৈছে। এইফালে আকৌ বৰমাহঁতি ভিতৰলৈ মাতিলে, কিয়নো চাহ দিব, যিহেতু চাহ খাবলৈ ভিতৰলৈ মাতিলে আৰু আমিও চাহ খাওঁ বুলি ভিতৰ পালোঁগৈ। আৰু এইফালে বৰ্তাহঁতি আকৌ প্ৰসাদত দিবৰ কাৰণে নাৰিকল ৰুকি আছিলে। আৰু এয়া আমাৰ বৰমা, সকলোৱে চিনি পাইছেই চাগৈ যিসকলে আগৰ ভিডিঅ'সমূহ চাইছে। আৰু বৰমাই কেঁচা মিঠৈত দিবৰ বাবে গুৰ ৰুকি আছিলে। যিহেতু এতিয়া নামত বহিবৰ হ'ল, সেয়ে মানে নামৰ বাবে ব্যৱস্থা কৰি থকা হৈছে। আৰু সকলোটি এইদৰে বহি লৈ প্ৰভুৰ চৰণত সেৱা জনাইছে। আৰু তাৰে ভাবিলোঁ এটা অংশ আপোনালোকলৈও বুলি আগবঢ়াই দিওঁ। আৰু নাম ভগাৰ পাছত শইকীয়া আৰু মই ছাইডতে বহি লৈ ভিডিঅ' এটাকে বনাই ল'লোঁ। আৰু এইফালে আমাৰ গোপিনী সমাজ, গোপিনীসকল এই ছাইডে বহি থকা হৈছে মানে। আৰু প্ৰসাদো যিহেতু আহিলে, খাই লওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।